to all my dear students, this is Barnali Academy. আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 2ৰ পুতুলাৰ নাচ এই লেসনটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে যে পঢ়া আৰু লিখাখিনি তোমালোকক পঢ়িবলৈ দিছে, তাৰ পিছত লিখিবলৈ দিছে। শান্তনু, পৰামৰ্শ, তন্ময়, মুহূৰ্ত, সন্মিলন, আল্লাহ, অভিষ্পা, শংকৰ। প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰত দিছে যে পুতলা নাচৰ পুতলাবোৰ কিহৰ সহায়ত নচুৱাই? উত্তৰত হ'ব পুতলা নাচৰ পুতলাবোৰ সূতাৰ সহায়ত নচুৱাই। খ নম্বৰত দিছে যে প্ৰীতমৰ দেউতাকে কিয় টিকট নাপালে? উত্তৰত হ'ব দেৰি হোৱা বাবে টিকট নাপালে। গ নম্বৰত দিছে প্ৰীতমে বেজাৰ মনেৰে কি বুলি ক'লে? উত্তৰত হ'ব প্ৰীতমে বেজাৰ মনেৰে ক'লে যে মা, আজিৰ পৰা মই নিজৰ কাম নিজে কৰিম, সময় নষ্ট নকৰোঁ। নম্বৰত দিছে যে বাক্য ৰচনা কৰা। একমাত্ৰত হ'ব অনুপ তেওঁৰ ঘৰৰ একমাত্ৰ ল'ৰা। শাস্তি, অপৰাধীক অপৰাধৰ বাবে শাস্তি দিয়া হয়। চিন্তা, বেছি চিন্তা মানুহক কৰ্ম বিমুখ কৰি তোলে। যত্ন সহকাৰে কাম কৰি গ'লে সফল হবাই। বেজাৰ, ঋতু বেজাৰত তলমুৱা হৈ বহি আছে। ইয়াতে 4 নম্বৰত দিছে যে মিলাই লিখা। এইখিনি তোমালোকক মিলাই লিখিব লাগিব। এই বাকচত থকা শব্দবোৰেদি এইখিনি লিখিব লাগিব। যেনে এটা উদাহৰণ দি দিছে কিৰণ জেউতি বিদ্যালয় পঢ়াশালী। এইটো পঢ়াশালী। শিক্ষক গুৰু। আমন্ত্ৰণ নিমন্ত্ৰণ। হেতেলি বিচনা। বেজাৰ দুখ। মা আই দেউতা পিতা। ইয়াতে 5 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। এটা উদাহৰণ দি দিছে আৰু এই খালী ঠাইবোৰ পূৰ কৰিবলৈ দিছে। যেনে নন্দিতাই ভাত খায়, তুমি ভাত খোৱা, তই ভাত খাবি, সি ভাত খাব, আমি ভাত খাম, তেওঁ ভাত খাব, মই ভাত খাওঁ, আপুনি ভাত খাব, তাই ভাত খায়। দিছে বাক্য কৰা। এইখিনি মিলাই কেনে বাক্য কৰিবলৈ দিছে। যেনে তেওঁৰ মাক বৰ মৰমীয়াল। এটা উদাহৰণ দিছে। তাৰপিছত হ'ল তোৰ মা বৰ মৰমীয়াল, তোমাৰ মাৰা বৰ মৰমীয়াল, আমাৰ মা বৰ মৰমীয়াল, মোৰ মা বৰ মৰমীয়াল, তাৰ মাক বৰ মৰমীয়াল। 7 নম্বৰত দিছে কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা। এই বাকচটো চাবলৈ দিছে আৰু ইয়াৰ পৰা লৈ ইয়াতে মিলাই লিখিবলৈ দিছে। যেনে দীঘল চুটি, ভিতৰ বাহিৰ, আগ পিছ, বেয়া ভাল, সোমাই ওলাই, বন্ধ খোলা।